জনাইছো সকলোকে মোৰ ফালৰ পৰা আজি আন এটা ৰেচিপি লৈ আহিছো আপোনালোকৰ মাজলৈ। আজি ৰেচিপিটোত আছে ভেদাইলতা, নৰসিংহ, পদিনা একেলগে মিক্স কৰি কিহৰ লগত বনাম জানেনে? কণীৰ লগত। সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ভেদাইলতা, নৰসিংহ এয়া দেখিছেনে ৰেডি কৰি লৈছোঁ মই। আজি তাৰে ৰেচিপি এটা দিম বুলি ভাবিছোঁ। সেয়েহে এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত দি ল'লোঁ, পেষ্ট কৰি ল'লোঁ। পিঁয়াজ কাটি ল'লোঁ, আদা নহৰু পেষ্ট, কণী, আলু এটাও দিছোঁ। আলুটো কিন্তু অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। এয়া কণী মই ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি লোৱাৰ পিছত সেই তেলতে কিন্তু আলুটো যিটো বইল কৰি থৈছিলোঁ তাকো টুকুৰা কৰি ফ্ৰাই কৰি লৈছোঁ। এনেকৈ ফ্ৰাই কৰি লৈ পিঁয়াজখিনিও দি দিম। এতিয়া পিঁয়াজখিনি ভাজি লৈছোঁ, অলপ ৰঙচুৱা হোৱালৈকে হালধি নিমখ দি দিছোঁ। এনেকৈ অলপ দেৰি ভাজি ল'ম। এতিয়া ভাজি লোৱাৰ পিছতে জিৰা, জালুক, আদা নহৰু পেষ্টখিনিও দি দিলোঁ। তাৰপাছতে নৰসিংহ, ভেদাইলতা পেষ্টখিনিও দিলোঁ। অলপ দেৰি ভাজি ল'ম। ভাজি লৈ এতিয়া গোন্ধটো বহুত ভাল লাগি গৈছে দেই। এতিয়া কণী ফ্ৰাই কৰি থোৱা, আলু ফ্ৰাই কৰি থোৱা সেইখিনি দি দিলোঁ। অলপ দেৰি ভাজি ল'ম। এতিয়া সেইখিনিকো ভাজি লোৱাৰ পাছতে পানী দি দিম। এয়া দেখিছেনে, পানী দি দিছোঁ। পানী দিয়াৰ পাছতে অলপ দেৰি কিন্তু উতল আহিব দিম, মই সিজিবলৈ দিম। এয়া চাওকচোন, উতল আহিয়ে গৈছে। আপোনালোকে এনেকৈ কোনে কোনে খাই জনাবচোন দেই। এনেকৈ খাই কিন্তু বহুত ভাল লাগে। মোৰ ৰেডি হৈ গ'ল। থেংক ইউ।